উৎপল দাসৰ খবৰটো পালেনে? হঠাতে আহিল অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ এক বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ আহি পৰিছে এক বিশেষ খবৰ। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ এই খবৰ পোৱাৰ পাছত আনন্দিত হৈ পৰিছে অনুৰাগীসকল আৰু সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ অভিনয় চাই কেনেকুৱা পায়। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসে দিলে এক ভাল খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে সকলো সবিশেষ গম পাব। অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ ভাল খবৰটো হ'ল যে তেওঁ 2026-27 নাট্যবৰ্ষত কলাগুৰু থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।